গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ দক্ষিণ পাৰে অৱস্থিত। অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ। ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়? উত্তৰ ডিগবৈ অৰ্থাৎ অসমত। অসমৰ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ বাংলাদেশ। অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ অৰ্থাৎ চিমেণ্ট কাৰখানা অৱস্থিত? উত্তৰ বোকাজানত। অসমৰ গাতে লাগি থকা 4খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি? উত্তৰ বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? উত্তৰ বৰাইল পাহাৰ বা বৰাইল পৰ্বত। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ বৰাইল পৰ্বত। ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? উত্তৰ বংগোপসাগৰ।